Hey guys, back to my YouTube channel Easy Vlogs. So दोस्तों আজি যাম আমি বাজনীত আমাৰ ঘৰৰ বিয়া দিছোঁ তো আপোনালোকক আজি হল তেল আৰু পৰখি হ'ব নেউতা আৰু কালি হ'ব বিয়া সো আপোনালোকক গোটেই নীতি নিয়ম বা গোটেই বিয়াখন আপোনালোকক দেখাম আপোনালোকে সকলোকে চাব তো ভিডিওটো কেনেকুৱা লাগে আমাক কমেন্ট বক্সত ক'ব তো বলক এতিয়া আমি বাজনীত যাওঁ আৰু আপোনালোকক বিয়াখন একেবাৰে তেলৰ পে একেবাৰে নেউতাৰ লাগি দেখাম সো বলক এতিয়া আমি যাওঁ Guys, এতিয়া আমি আহি পালো বিয়ালৈ কি ভাল লাগছে আহি কেনে পুৰা বঢ়িয়া সাজাইছে এখনি হাত পুৰা ইফলে এখনি হাত চাও গাইস পুৰা বাতৰ ফালে দেখি কি ধুনীয়া সাজাইছে পুৰা কাৰ্পেট চাৰ্পেট পাৰি থৈ দিছি তাৰপিছত এটো হল বাৰু ভিতৰৰ ডেকোৰেশনটো পুৰা একদম মজা লাগছে আৰু গাইস চাওক না একেবাৰে মজা লাগছে Guys, আমি বহি আছো দুটাই আৰু ইফালে আছে উদাৰ আমাৰ লোক মানে আমাৰ লগৰী ভাল গাইস আজি তেল সেইকাৰণে তেলৰ চিনি দিছি সবকে এয়া আমি চিনি বুলি কওঁ এয়া তাৰপিছত ইফালে আমি সবে কণাতত বহি আছো আৰু কি কৰি থাকিম আৰু ডেক চেক বাজা নাই ভালকৈ ভাল গানো দিয়া নাই তাৰপিছত এতিয়া দৰাক তেল দিব এয়া পানী দি মিঠাতেল খিনি কিবা সেই কৰি দিছি মই ইমান বেছি নাজানো দিছোন তাৰপিছত পুৱা উঠি কেনে গা পা ধুই এতিয়া গা পা ধুই কেনে মানে ওলাইছো শাৰী চাৰী পিন্ধিছো আৰু পুৰা তাৰপিছত ইফালে মানুহ বহুত ভিৰ হৈ গৈছে বহুত মানুহ গাইস এইটো হল মোৰ সৰু বাইটি আৰু এটা বাইটি আছে ডাঙৰ বাইটি তাই মাদ্ৰাছা পঢ়াৰ আছে তাইক দেখুৱাব নোৱাৰিম সো এইটো হল আমাৰ সৰু বাইটি হাই কৰি দিয়া তা হাই আৰু এটা হল আমাৰ মামাহঁতৰ পি ৰুৱা পুতা ভিডিঅ'টো আপোনালোকক দেখা পাইছিলি ৰুৱা পুতছিল তো হল আমাৰ মামাহঁতৰ পি মাজু মামাৰ পি আৰু দিনত বাৰু শাৰী চাৰী পিন্ধি কিনে ফুল এনজয় কৰিলো এতিয়া চাওক গাইস মই ৰাতি এইযোৰে মেখেলা চাদৰ পিন্ধিছো এয়া মোৰ নহয় দেচোন মানে মোৰে দেচোন মোৰ বুলিও ক'ব পাৰি তাৰপিছত আমি আহিলো এতিয়া ভাত খাবা ভাত দি আছে তাৰপিছত ভাত চাত খাই আহি কেনে আমি চবে লাইন ধৰছো DSLR ফটো উঠা চবে এটা এটাকে উঠি আছে কিছুমানে চিংগলকে তাৰপিছত ইফালে আমি আহিলো এতিয়া ডেন্স কৰবা চবে পুৰা ডেন্স কৰি আছে আৰু পুৰা একদম গাইস কি ক'ব আৰু দোস্ত এতিয়া মানে দৰা গা ধুবা গৈছে আহি আছে এতিয়া নামাজ পঢ়ব আমাৰ মানে এইটো নিয়ম দেচোন কইনা ঘৰত যোৱাৰ আগত নামাজ পঢ়ি গা চা ধুই কেনে মানে নামাজ পঢ়া ৰ'ব আহিছে দৰাৰ গা ধোৱা হৈছে চ' এতিয়া নামাজ পঢ়ব ইয়াতে চব পাৰি আছে 2 ৰাকাত নফল নামাজো পঢ়ব ইয়াতে মানে পাতি চাতি পাই ধৰিছে এতিয়া যাই নামাজ খানো পাৰিব তাৰ ওপৰত তাৰপিছত এতিয়া দৰা গা পা ধুই কিনে আহিছি দিছোঁ তাৰপিছত এইবাৰ সিহঁতক সেইযোৰা কাপোৰযোৰা পিন্ধিব মানে এয়া লম্পেণ্ট চম্পেণ্ট পিন্ধিব আৰু মানে তাৰপিছত দৰা কাপোৰখিনি পিন্ধিলে খালি এতিয়া সেইটো পিন্ধিব আছে তাৰপিছত এইবাৰ চব পিন্ধিছে নি এতিয়া নামাজ পঢ়ি আছে অলপমান ৰেডি হ'ব লাগছে দিছোঁ আমি ৰখি আছো ইথানলৈকে হোৱাই নাই যাবাহে লাগে ইথান যাৱাহে কাম জেকেট টেকেট পিন্ধি পুৰা হেৰি হৈ আছো দেচোন ঠাণ্ডা লাগিছে হাই গাইছ ইথানে দৰাৰ ওলাই অহা নাই ক'তহে পিন্ধিছে আৰু বাকী টুপি মাৰবা আছে কিবা মাৰবা আছে তাৰপিছত দৰা মুখত কিবা কিবা লগাব লাগছে অলপ মেকআপ চেকআপো কৰিব দিছিল কইনা কান্দব যি গতিকে দৰাই পুৰা ৰেডি হৈ গৈছে একেবাৰে জোতা তোতা মাৰি ঠাণ্ডাৰ কথা তাৰপিছত এইখন হল গাড়ী মানে দৰাই আমি মানে এতিয়া গাড়ীত গৈছো এতিয়া খালি যাবাহে লাগে আৰু কইনা কান্দবাহে লাগে তাৰপিছত এখন হল বাছ আমি বহি থকা বাছখনত মানুহ উঠি আছে কিছুমানেতো বহিছে দেচোন আৰু কিছুমানে গৈছে গাইস এতিয়া আমি গৈ আছো আন্ধাৰত ধৰি বাহিৰৰ বস্তুখিনি দেখা নাপাই দিছোঁ তাৰপিছত ভিতৰে আমি চবে পুৰা ফুল এনজয় কৰিলোঁ তাৰপিছত এতিয়া আমি কইনাৰ ঘৰ আহি পাইছোঁ এতিয়া দৰাক বহাই লৈ কেনে বাটত কণমণিহঁতে নিয়মখিনি কৰি আছে মানে মালা চালা পিন্ধাব তাৰপিছত দৈ আছে গল্লা আছে পানী আছে খুৱাব দৰাক দুটাই
তাৰপিছত ইফালে দৰাক বহিৰাকে আংঠিটো পিন্ধালা বাৰু আংঠিও পিন্ধি আছে তাহাঁতে মানে এতিয়া দৰাক বাটৰ ফটো উঠাব লাগছে DSLR খানে একদম আর গাইস কি কব আর তাৰে পিছত আমি আহিলোঁ চোতালত দেখি বহিবা মানে চোতালত বহি আছে চবে কয় মানে চবে আহি আছে দেচোন তাৰপিছত এইটো হ'ল কইনাটো আপোনালোকে দেখা পাইছে তাৰপিছত এতিয়া আমি কইনা চইনা চাই লৈ এইবাৰ আছোঁ আমি ভাত খাব ভাত চাত খাই লৈ এতিয়া আমি গাড়ীত বহিলোঁ বাৰু তাৰপিছত আমি চিটখনত আমি তিনিটাই বহিছোঁ বাবু তাৰপিছত ইফালে আৰু ভণ্টি আছে তাৰপিছত এতিয়া আমি আহি পালোঁ বহুত ভাগৰ ধৰিছে বহুত টোপনি লাগছি চ' গাইজ এতিয়া কাপোৰ চাপোৰ সালালোঁ দেচোন এখন বিচনাখন বাগাৰ দাং সৰু বেটিহঁতৰ বিচনাত তাৰপিছত এতিয়া পুৱা উঠিলোঁ উঠি কেনে বাৰু এতিয়া আমি যাওঁ মানে ঘৰলৈ যাবলৈ ওলাইছোঁ পূৰা বেগ চেগ ল'লোঁ এতিয়া ঘৰত যাওঁ তাৰপিছত আমি আহিলোঁ এতিয়া জেঠীমাহঁতৰ ঘৰত আহি কিনে তাতে বাৰু এখন বেটাৰী বাৰু ইয়াতে বহিলোঁ দেচোন চবে মানে আমাৰ কাকাও যাব দেচোন বকৰলৈকে যাব তাৰপিছত আম্মা আৰু মই বহি থকা বেটাৰী গাড়ীত উঠি যাই আছোঁ আমি আহিলোঁ আৰু আমি আহি পালোঁ দেচোন বাজনীৰ পেৰে বিয়া চিয়া খাই মস্ত টোপনি ধৰছি আৰু গাইজ কি ক'ব মানে গাইজ আপোনালোকক গোটেইখিনি দেখুৱাব নোৱাৰিলোঁ দেচোন চেষ্টা কৰিছিলোঁ বহুতখিনি কিন্তু নোৱাৰিলোঁ চ' আজি ভিডিঅ'টো কেনেকুৱা লাগিল আমাক কমেণ্ট বক্সত ক'ব আজিলৈ এইখিনিয়ে বা